हेलो फ्रेंड्स, आज आमी वेबसाइट डिजाइनिंगर 18 নম্বৰ পাৰ্ট আৰম্ভ কৰিবলৈ ওলাইছো আৰু এই ভিডিঅটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো যে যদিহে আপোনালোকে মোৰ এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে এতিয়াই সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব। फ्रेंड्स, आज আমাৰ এই ভিডিঅটোত আমি চাম যে চাৰ্জ বক্সটো কেনেকৈ বনায়। ঠিক আছে, ওয়েবসাইটৰ যেটো চাৰ্জ বক্স থাকে যেনেকৈ ধৰি লওক এইটোৱে এই ইউটিউবৰ এই চাৰ্জ বক্সটো কেনেকৈ বনাব পাৰে। ঠিক আছে, তো মই দেখুৱাই দিওঁ আপোনালোকক। প্ৰথমতে এইটো হৈছে চাৰ্জ বক্স। ঠিক আছে, ইয়াত আমি চাৰ্জ কৰিব পাৰোঁ, যিকোনো লিখি আমি চাৰ্জ কৰিব পাৰোঁ, যেনেকৈ গুগলত চাৰ্জ কৰে তেনেকৈ। ঠিক আছে, তো আজি এই চাৰ্জ বাৰটো কেনেকৈ বনায় আমি তাকে চাম। ঠিক আছে, তো মই এতিয়া প্ৰথমতে মোৰ সাবলিম টেক্সটটো অপেন কৰি লওঁ। সাবলিম টেক্সটটো অপেন কৰি ল'লোঁ। ঠিক আছে, তাৰপিছত আমি প্ৰথমতে কোডিংখিনি কৰি লওঁ। প্ৰথমতে মই ফৰ্ম টেগটো লৈ লওঁ। ঠিক আছে, ফৰ্ম টেগটো লৈ ল'লোঁ। তাৰপিছত মই লৈ লওঁ ইনপুট টাইপ টেক্সট নেম আমি ব্লেংক থাকিব দিওঁ, কাৰণ জাষ্ট এতিয়া আমি শ্ব' কৰি আছোঁ, বনাই আছোঁ। ঠিক আছে, যেতিয়া ডেভেলপিং কৰিম তেতিয়া আমি নেম চেম চব দিবলগীয়া হ'ব। ঠিক আছে, তাৰপিছত আমি দিম ইয়াত প্লেচ হোল্ডাৰ মই দি দিওঁ ইয়াত চাৰ্জ চাৰ্জ বুলি ডট দি দিলোঁ। ঠিক আছে, তাৰপিছত আমাক লাগিব এটা বুটান। ঠিক আছে, বুটানটোৰ কাৰণে আমি কি ল'ম, BUTTO এণ্ড বুটানটো লৈ ল'লোঁ। ঠিক আছে, তো বুটানটো লৈ এতিয়া আমি সেভ কৰি দিওঁ। সেভ কৰি আমি ৰিলোড কৰি চাওঁ। সো ফ্ৰেন্ডস, ৰিলোড কৰিলোঁ। ৰিলোড কৰোঁতে এই বক্সটো আহিলে। ঠিক আছে, কিন্তু বুটানটোত একো নাইকিয়া। তো বুটানটোত যদি আমি কিবা এটা লিখি দিওঁ লাইক চাৰ্জ, ঠিক আছে, লিখি দিওঁ, এতিয়া চাব সেভ কৰি দিলোঁ, ৰিলোড কৰিলোঁ, চাৰ্জ বুলি ওলাই গ'ল। ঠিক আছে, তো আমাৰ কি হৈছে, চাৰ্চ বক্সটো ঠিক হৈ গ'ল, বনি গ'ল। ঠিক আছে, তাৰপিছত এতিয়া আমি কি কৰিব লাগে, ষ্টাইল দিব লাগে। ঠিক আছে, ষ্টাইলটো দিবৰ কাৰণে আমি কি কৰিব লাগিব, আমি পোনপ্ৰথমতে এটা কাম কৰোঁ, এই চাৰ্চ বুলি যিটো লিখা ওলাই আছে এই বুটানটোত, ইয়াত আমি এটা কি কৰোঁ, আইকন লগাই দিওঁ। ঠিক আছে, আইকন লগাই দিওঁ ইয়াত, এই চাৰ্চ বুলি লিখাটো নাইকিয়া কৰি পিনে আইকন এটা লগাই দিওঁ। ঠিক আছে, তো তাৰ কাৰণে আমি কি কৰিব লাগিব, গুগল আইকন ল'ব লাগিব, যিটো হৈছে মেটেৰিয়েল আইকন। ঠিক আছে, মেটেৰিয়েল আইকন বুলি আপোনালোকে গুগলত চাৰ্চ কৰিব পাৰে, আহি যাব, যিটো গুগলৰে হয়। ঠিক আছে, তো এয়া চাওক, আইকন গুগল ফৰ্মছ বুলি আছে, ইয়াত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এইটো অপেন হ'ব। অপেন হ'লে ইয়াত আপোনালোকে বিচাৰি ল'ব পাৰে, চাৰ্চ কৰি ল'ব পাৰে। ঠিক আছে, চাৰ্চ বুলিয়ে মাৰি দিয়ক, এণ্টাৰ কৰি দিয়ক, ইয়াত যিমান চাৰ্চৰ আইকন আছে চব আহি যাব। চাওক, এইটো আহিছে। ঠিক আছে, মই ইয়াৰ পৰা এইটো লৈ লওঁ। তো ইয়াৰ পৰা ল'বৰ কাৰণে মই ইয়াৰ পৰা এইখিনি কপি কৰি লওঁ। ইয়াৰ পৰা কপি কৰি ল'লোঁ। কপি কৰি মই আমাৰ কোডিঙত পেষ্ট কৰি দিওঁ, ইয়াত পেষ্ট কৰি দিওঁ। ঠিক আছে, তাৰপিছত আমাক এই আউটলাইন বোলা এইটো নালাগে, ইয়াৰ পৰা কাটি দিওঁ। কাটি দিয়াৰ পিছত এতিয়া ছেভ কৰি দিওঁ। এতিয়া চাব আমাৰ পেজটো ক'ত গ'ল, এইটো ৰিলোড কৰি দিলোঁ। চাওক, এতিয়াও ইয়াত অহা নাই। ঠিক আছে, ইয়াত আইকনটো ইয়াত আহিবৰ কাৰণে আমি কি কৰিব লাগিব, ইয়াতে গৈ আপোনালোকে ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ইয়াত ইনষ্ট্ৰাকশ্যন বুলি আছে, ইয়াত ইনষ্ট্ৰাকশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ওপৰত আপোনালোকৰ এটা চাৰ্জ বাৰ দেখা পাব। ঠিক আছে, চাৰ্জ বাৰ আছে, এই চাৰ্জ বাৰত আপোনালোকে লিখি দিব আইকন লিংক বুলি। ঠিক আছে, আইকন লিংক বুলি লিখি দিব। লিখি দিয়াৰ পিছত ইয়াত চাওক এটা লিংক আছে। ঠিক আছে, এই লিংকটো ইয়াৰ পৰা কপি কৰি ল'ব। কপি কৰি আপোনালোকৰ আমি কি কৰিম, একেবাৰে হিডাৰত পেষ্ট কৰি দিম। ঠিক আছে, তো হিডাৰত আমি পেষ্ট কৰি দিলোঁ। এতিয়া ছেভ কৰি দিওঁ। এতিয়া চাব আমাৰ এই চাৰ্জটোৰ জেগাত এটা আইকন আহি যাব অট'মেটিকলি। ঠিক আছে, তো আমি ৰিলোড কৰি দিওঁ। চাওক, এটা আইকন আহি গ'ল, চাৰ্জ আইকন এটা আহি গ'ল। ঠিক আছে, তাৰপিছত আমি এতিয়া কি কৰিব লাগিব, ইয়াক ষ্টাইল কৰিম। ঠিক আছে, তো ষ্টাইল কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, প্ৰথমতে আমাৰ ষ্টাইলৰ আণ্ডাৰত গৈ আমি কি কৰিব লাগিব, এই ইনপুটটোক ষ্টাইল কৰিব লাগিব ফাৰ্ষ্ট। ঠিক আছে, ইনপুটটোক ষ্টাইল কৰিব লাগিব। সেইকাৰণে আমি কি কৰিম, ইয়াক ইনপুট দি আমি ষ্টাইল কিয় কৰি আছোঁ, টাইপ কেল কমা টেক্সট। ঠিক আছে, আমি ইয়াক ষ্টাইল কৰি আছোঁ। ঠিক আছে, তো তাৰপিছত আমি দিওঁ কাৰ্লি ব্ৰেকেট দি পিনে আমি ইয়াত দি দিওঁ, প্ৰথমতে লৈ লওঁ আমি পজিশ্যনটো লৈ এবছলিউট দি দিওঁ। ঠিক আছে, এবছলিউট। তাৰপিছত আমি ল'ব লাগিব টপটো মই কি কৰোঁ, লৈ লওঁ 200 পিক্সেল। আপোনালোকে বেছি কম ল'ব পাৰে, বা আপোনালোকৰ যেতিয়া ৱেবছাইট বনাব তাত আপোনালোকে যিটো জেগাত যিমান চাই মানে আপোনালোকৰ লাগে সিমানখিনি আপোনালোকে দি ল'ব পাৰিব। ঠিক আছে,
তাৰপিছত মই কি কৰোঁ লেফ্টৰ পৰা লৈ লওঁ ইয়াক 500 পিক্সেল ঠিক আছে ফ্ৰেণ্ডছ মই আপোনালোকক ক'ব বিচাৰোঁ যে এইটো বৰ্তমান মই আপোনালোকক দেখুৱাই আছোঁ চ' মই ইমান চাইজৰ লৈ আছোঁ যে ক'ত কিমান দিব লাগে এইটো লৈ আছোঁ কিন্তু আপোনালোকে যেতিয়া ৱেবছাইটত লগাব বা বনাব তেতিয়া আপোনালোকে চাইজটো নিজে মিলাই ল'ব পাৰিব তো মই ইয়াত 500 দি দিলোঁ ছেভ কৰি দিলোঁ এতিয়া চাওঁ ৰিলোড কৰোঁ ঠিক আছে এইটো মাজত আহি গ'ল ঠিক আছে মাজত আহি গ'ল আৰু এই বুটামটো চাওক যিটো চাৰ্জ বুটাম আছে এইটো চুকতে থাকিলে তো আমি ইয়াক পিছত মিলাই ল'ম ঠিক আছে তো প্ৰথমতে আমি ইনপুট টেক্সটোকে মিলাই লওঁ তাৰপিছত আমাৰ কি কৰিব লাগিব ইয়াৰ উইথ দিম উইথটো মই দি দিছোঁ 300 পিক্সেল তাৰপিছত আমি ইয়াৰ কি দিম হাইট দিম হাইটটো আমি দি দিওঁ 15 পিক্সেল মই ইয়াত 15 পিক্সেল কেলৈ দিলোঁ আপোনালোকে পিছত দেখা পাব এতিয়া মই ছেভ কৰি দিলোঁ তাৰপৰা ৰিলোড কৰোঁ চাওক ঠিক আছে হাইটটো কি কয় উইথটো বাঢ়ি গ'ল হাইটটো সৰুৱে থাকি গ'ল ঠিক আছে আপোনালোকে এইটো 15 পিক্সেল দি ৰাখিছিলোঁ কাৰণে সৰু আছে ঠিক আছে তো এইটো পিছত নিজে মিলি যাব কেনেকৈ মিলিব আপোনালোকে চাই থাকক টেক্সট এলাইন কৰি দিওঁ আমি লেফ্ট ঠিক আছে আমি লেফ্টৰ পৰা লেফ্টতে ৰাখিম ইয়াক তাৰপিছত আমি কি কৰিব লাগিব ইয়াৰ পেডিং আমি কিমান দিম 15 পিক্সেল দিম ঠিক আছে এটা ছেভ কৰি দিলোঁ এতিয়া চাব ৰিলোড কৰিলোঁ মই আপোনাৰ বক্সটোৰ হাইটটো এইকাৰণে 15 পিক্সেল ৰাখিছিলোঁ যে পেডিংটো যেতিয়া আমি 15 পিক্সেল দিম এইটো বক্সটো কি হ'ব 13 পিক্সেল হৈ যাব 30 পিক্সেল হৈ যাব 30 পিক্সেল হৈ যাব দেখিব পাৰিলে এটা বক্সটো ডাঙৰ হৈ গ'ল ঠিক আছে তাৰপিছত আমি ইয়াত কি কৰিম পেডিং দি দিলোঁ পেডিং দিয়াৰ পিছত আমি ইয়াৰ কি কৰিম বৰ্ডাৰ নাইকিয়া কৰি দিম বৰ্ডাৰটো আমি নান কৰি দিওঁ ঠিক আছে ছেভ কৰি দিলোঁ বৰ্ডাৰটো মানে কি হয় এই ব্লেক বৰ্ডাৰটো নাইকিয়া কৰি দিলোঁ এটা নান কৰি দিলোঁ ছেভ কৰিলোঁ ৰিলোড কৰোঁ চাওক বৰ্ডাৰ নাইকিয়া হৈ গ'ল ঠিক আছে তাৰপিছত আমি কি কৰিম বৰ্ডাৰ ৰেডিয়াছ দিম ঠিক আছে বৰ্ডাৰ ৰেডিয়াছটো আমি কি কৰোঁ 30 পিক্সেল দি দিওঁ ছেভ কৰি দিলোঁ ৰিলোড কৰিলোঁ চাওক বৰ্ডাৰ ৰেডিয়াছটো 30 পিক্সেল হৈ গ'ল ঠিক আছে তাৰপিছত আমি কি কৰিম ফন্ট চাইজটো দিম ফন্ট চাইজটোৰ কাৰণে আমি কি কৰিম 15 পিক্সেল দি দিওঁ তাৰপিছত আমি কি কৰিম ফন্ট ফেমিলিটো চেঞ্জ কৰি দিওঁ ফন্ট ফেমিলিটো আমি দি দিওঁ মন্ট SERRAT মন্টেৰাট ঠিক আছে তাৰপিছত আমি কি কৰোঁ মাৰ্জিন টপ লগাই দিওঁ ঠিক আছে মাৰ্জিন টপ কিমান দিম 10 পিক্সেল দি দিওঁ ঠিক আছে ছেভ কৰি দিলোঁ ৰিলোড কৰিলোঁ চাওক তাৰপিছত আমি এটা কাম কৰোঁ এই চাৰ্জটোৰ ফ্ৰণ্ট যিটো ৱেট হয় ফ্ৰণ্ট ৱেটটো আমি 600 কৰি দিওঁ 600 পিক্সেল নহয় চৰি ছেভ কৰি দিলোঁ ৰিলোড কৰি দিলোঁ অকণ শকত হৈ গ'ল ঠিক আছে তো ফ্ৰেণ্ডছ এটা কাম কৰোঁ আমাৰ যিটো বডি বেকগ্ৰাউণ্ডটো আছিলে এইটো লাইট গ্ৰে কালাৰটো আছিলে এইটো আমি চেঞ্জ কৰি দিওঁ চেঞ্জ কৰি মই কি কৰোঁ ইয়াক অৰেঞ্জ কালাৰ কৰি দিওঁ দেখিবলৈ ভাল লাগিব অৰেঞ্জ কৰি দিওঁ ছেভ কৰি দিলোঁ তাৰপিছত ৰিলোড কৰোঁ ঠিক আছে এতিয়া দেখিবলৈ ভাল লাগিছে ঠিক আছে তো আমাৰ এতিয়া কি কাম আছে এই বুটানটো যিটো বুটান আছে এই বুটানটো আনি আমি ইয়াত লগাব লাগে ঠিক আছে এইখিনিতে দিব লাগে ঠিক আছে তো তাৰ কাৰণে আমি কি কৰিব লাগিব আমি এতিয়া বনাম বুটানটো এই বুটানটো ঠিক আছে এই বুটানটো বনাব লাগিব তো বুটানটো বনাবৰ কাৰণে আমি এই বুটানটো কপি পেষ্ট কৰি ল'লোঁ তাৰপিছত বুটানটোৰ কাৰণে আমি কি কৰিম পজিশ্যন দিম পজিশ্যন এপটিলিউট দি দিওঁ ঠিক আছে তাৰপিছত ইয়াৰ টপটো কি কৰিছিলোঁ আমি টেক্সটৰো যিটো টপ আছিলে এইটো 200 লৈছিলোঁ তো ইয়াতো আমি 200 ল'ম 200 পিক্সেল লৈ ল'লোঁ তাৰপিছত এতিয়া চাব লেফ্টটো কি হ'ব লেফ্টটো যদি আমি 500 পিক্সেল লওঁ তেতিয়া চাব পিক্সেল এতিয়া চাব ৰিলোড কৰিলোঁ এতিয়া কোনখিনিত আছে দেখিছে যিটো বুটানটো হয় এই বুটানটো এইখিনিতে আছে তো আমাকতো ইমানখিনি জেগাত লাগিছিলে এইখিনিতে লাগিছিলে তো আমি কি কৰিম ইয়াক 700 দি দিওঁ ছেভ কৰি দিলোঁ ৰিলোড কৰি চাওঁ আৰু অকণ সিফালে যাব লাগিব তো আমি কি কৰোঁ ইয়াক এটা কাম কৰোঁ 800 দি দিওঁ ছেভ কৰি দিলোঁ ৰিলোড কৰিলোঁ এতিয়া আকৌ বক্সৰ বাহিৰত গুচি গ'ল ঠিক আছে তো বক্সৰ বাহিৰত যোৱাৰ কাৰণে আৰু আমি কি কৰিব লাগিব অকণমান এইফালে আনিব লাগিব লেফ্ট ছাইডে আনিব লাগিব তাৰপৰা সেইকাৰণে আমি কি কৰিম ইয়াত কি কৰোঁ 700 আমি 80 কৰি দিওঁ চৰি ছেভ কৰি দিলোঁ এতিয়া চাওঁ ৰিলোড কৰি দিলোঁ চাওক অকণ এতিয়া একদম জোখত আছে ঠিক আছে তাৰপিছত আমি কি কৰিব লাগিব ইয়াক অকণমান তললৈ নামাব লাগিব ওপৰৰ পৰা অকণমান তললৈ নামাব লাগিব যাতে মাজত থাকে ঠিক আছে তাৰপিছত সেইটো কাৰণে আমি কি কৰিব লাগিব আমাৰ ইয়াত
ইয়াৰো বেকগ্ৰাউণ্ডটো আমি দি ল'ব লাগিব প্ৰথমতে বেকগ্ৰাউণ্ডটো কিহৰ কাৰণে দিব ল'ব লাগিব এই যিটো ইয়াৰ এই চাৰ্জ আইকনটোৰ যিটো বেকগ্ৰাউণ্ডটো চাওক গ্ৰে হৈ আছে আৰু বৰ্ডাৰ আছে ঠিক আছে তো আমি এইখিনি নাইকিয়া কৰিব লাগিব তো বেকগ্ৰাউণ্ডটো আমি কি কৰিলোঁ হোৱাইট দি দিওঁ ঠিক আছে হোৱাইট বেকগ্ৰাউণ্ড দি দিলোঁ তাৰপিছত আমি কি কৰিম ইয়াৰ বৰ্ডাৰটো আমি নান কৰি দিওঁ ঠিক আছে নান কৰি দিলোঁ সেভ কৰি দিলোঁ এতিয়া চাই লওঁ ৰিলোড কৰি দিলোঁ চাওক বৰ্ডাৰটো নাইকিয়া হৈ গ'ল ঠিক আছে আৰু ইয়াৰ বেকগ্ৰাউণ্ডটো হোৱাইট হৈ গ'ল তাৰপিছত আমি কি কৰিব লাগিব ইয়াৰ ফন্ট সাইজটো আমি ইয়াৰো দিব লাগিব ঠিক আছে ফন্ট সাইজটো আমি ইয়াৰ কি কৰিম 15 পিক্সেল দি দিওঁ ঠিক আছে 15 পিক্সেল দি দিলোঁ ফন্ট ওয়েটটো যিটো আছিলে ইয়াতো 600 লগাই দিওঁ 600 দি দিলোঁ সেভ কৰি দিলোঁ ৰিলোড কৰিলোঁ চাওক তাৰপিছত এতিয়া আমি কি কৰিব লাগিব ইয়াত অকমান টপৰ পৰা নমাব লাগিব সেইকাৰণে আমি কি কৰিম মাৰ্জিন টপ ল'ম টপ লৈ মই কি কৰিম 15 পিক্সেল দি দিওঁ সেভ কৰি দিলোঁ ৰিলোড কৰি চাওঁ কিমানটো তললৈ আহিলে বেছি তললৈ আহি গ'ল ঠিক আছে মাৰ্জিন টপটো কি হ'ল বেছি তললৈ আহি গ'ল ঠিক আছে তো তাক আমি মিলাই ল'ম তাৰ আগতে আমি এটা কাম কৰোঁ ইয়াত আৰু এটা বনাব লাগিব আমাৰ ষ্টাইল এই বুটনৰ আণ্ডাৰত যিটো স্পেন আছে এই স্পেন ষ্টাইলটো আমি বনাব লাগিব ঠিক আছে তো তাৰ কাৰণে আমি ইয়াত এইটো পেষ্ট কৰি ল'লোঁ তাৰপিছত আমি ইয়াৰ হাইট আৰু উইথ দিব লাগিব ঠিক আছে উইথটো মই দি দিওঁ 25 পিক্সেল কাৰণ আমাৰ বক্সটো আছিলে 30 পিক্সেলৰ ঠিক আছে পেডিং 15 আৰু হাইট 15 তো 30 পিক্সেল হৈ আছে তো মই ইয়াৰ উইথটো 25 পিক্সেল দি দিলোঁ আৰু হাইটটো 25 দি দিওঁ 25 পিক্সেল সেভ কৰি দিলোঁ সেভ কৰি ৰিলোড কৰি চাওঁ ঠিক আছে তো এইটো অকণমান ওপৰলৈ যাব লাগিব ওপৰলৈ যাবৰ কাৰণে আমি কি কৰিব লাগিব 15ৰ জেগাত চাওঁচোন সৰি ৰিলোড কৰি চাওঁ তললৈ আহি গ'ল ঠিক আছে তো আমি ইয়াত 10 পিক্সেল দি দিওঁ সেভ কৰি দিলোঁ ৰিলোড কৰোঁ ঠিক আছে এতিয়া চাওক এইটো একদম মাজত আহি গ'ল ঠিক আছে তো এতিয়া যদি আপোনালোকে ইয়াত কিবা লিখিব বিচাৰে লিখিব পাৰে ধুনীয়াকৈ কোনো কথা নাই ইয়াত বিন্দাছ লিখিব পাৰে কোনো টেনশ্যন নাই চাওক যিমান যি লিখিব লাগে লিখিব পাৰিব ঠিক আছে তো মই এইটো কাটি দিওঁ এতিয়া কি হৈছে ইয়াৰ যিটো আমাৰ এইটো ইয়াক পইণ্টাৰ লগাই দিওঁ ঠিক আছে পইণ্টাৰ লগাই দিওঁ আমি যিটো কাৰ্চাৰ লগাই দিম কাৰ্চাৰটো আমি কি কৰিম পইণ্টাৰ লগাই দিম ইয়াক কি কৰোঁ কাৰ্চাৰ পইণ্টাৰ সেভ কৰি দিওঁ ৰিলোড কৰোঁ এতিয়া চাওক পইণ্টাৰ হৈ গ'ল ঠিক আছে তো ফ্ৰেণ্ডছ আপোনালোকে বুজিব পাৰিলে যে আমি চাৰ্জ বাৰটো যিটো চাৰ্জ বক্স হয় সেইটো আমি HTML আৰু CSS যদি কেনেকৈ বনাব পাৰোঁ যে ৱেবছাইটত লগোৱা চাৰ্জ বক্সটো আমি কেনেকৈ বনাব পাৰোঁ ঠিক আছে তো ফ্ৰেণ্ডছ এই ভিডিঅ'টো যদি আপোনালোকে কিবা বুজি পোৱা নাই ঠিক আছে তেতিয়াহ'লে মোক আপোনালোকে কমেণ্ট ছেকশ্যনত অথবা ইনষ্টাগ্ৰামত মোক SMS কৰিব পাৰে মই আপোনালোকক তাত ৰিপ্লাই কৰি পিনে নিশ্চয় সহায় কৰিম ঠিক আছে তো ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই কোডিংখিনি আজিৰ যিটো এই ভিডিঅ'টোৰ কোডিংখিনি মই জিপ ফাইল বনাই মোৰ ডেছক্ৰিপশ্যনত এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ঘৰতে ট্ৰাই কৰিব পাৰিব ঠিক আছে আৰু লগতে ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ লিংক দি আছে তাত গৈ আপোনালোকে ফ'ল' কৰি ল'ব তো ফ্ৰেণ্ডছ আজিলৈ ইমানেই ধন্যবাদ